নমস্কাৰ, মই হিৰকজ্যোতি ডেকাই মোৰ ইউটিউব চেনেল হিৰকজ্যোতি ব্লগলৈ স্বাগতম জনাইছোঁ। এইটো মোৰ ইউটিউবৰ ফাৰ্ষ্ট ভিডিঅ'। যদি ভুল হয় মোক ক্ষমা কৰি দিব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। আজি আছোঁ আমি কাপুৰবৰী মন্দিৰত। আহি পাইছোঁ এয়া কাপুৰবৰী ধৰ্মুখ। আমি ভিতৰৰ পৰিৱেশবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। চাই থাকক আপোনালোক। ভিডিঅ'টোত শেষলৈ চাবলৈ নিশ্চয় নকৰিব। দোকানখনৰ পৰা লৈ ল'লোঁ মই ধূপ চাকি আৰু মেচ। দুয়োটাখিনি লৈ মই ভিতৰলৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু লগতে চাৰু চাইডটো দেখাবলৈ চেষ্টা কৰি আছোঁ। মই ভিতৰৰ দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম। বলক ভিতৰৰ দৃশ্যটো দেখাব আৰম্ভ। মই ভিতৰলৈ আহিছোঁ। এয়া মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে তেখেতে সকলোকে মংগল কৰি ৰাখে। তাইলৈ কামনা কৰি মই মন্দিৰলৈ কাপুৰবৰী মন্দিৰত আহি মই ধূপ চাকি দি পাৰিছোঁ। তেওঁৰ আগত দিছোঁ তেওঁ যাতে আশীৰ্বাদ দিয়ে তাইলৈ কামনা কৰিছোঁ। ভিডিঅ'টো চাই থাকিবলৈ নাচে নকৰিব। মই ভিডিঅ'টো ভাল কৰিবলৈ চাই থাকিম। আপোনালোকে চাই থাকক। ফাইনেলি লৈ ল'লোঁ ভগৱানৰ পৰা আশীৰ্বাদ লৈ এতিয়া মই মন্দিৰত কাপোৰ বান্ধিবলৈ মই ওলাইছোঁ। ফাইনেলি ল'লোঁ মই ফটা। পূজাৰীজনে ফটো দিলে, ফটা ল'লোঁ, ফুল ল'লোঁ, আশীৰ্বাদ সকলোৰ কাৰণে বিচাৰিছোঁ। আশীৰ্বাদ ভগৱানলৈ আশীৰ্বাদ বিচাৰি ফটা লৈ এতিয়া ফাইনেলি ময়ো বান্ধিলোঁ কাপুৰবৰী মন্দিৰত কাপোৰ বান্ধি দিলোঁ। আৰু মই আপোনালোককো দেখাই দিলোঁ মন্দিৰৰ চাৰু চাইড দৃশ্য। দেখিছেনে? চাৰু চাইডে কাপোৰে কাপোৰ। সেইবাবে জানো কয় এই মন্দিৰটো কাপোৰৰ মন্দিৰ বুলি। মই বাহিৰৰ দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰিম আৰু বাহিৰৰ দৃশ্যবোৰ দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু দেখুৱাই আছোঁ। চাওক এয়া বুট দিছে, বুটটো খাই লওঁ আৰু দেখাব চেষ্টা কৰোঁ। এয়া বাহিৰৰ দৃশ্যবোৰ
মন্দিৰৰ দেখুৱাই পিছফালৰ পৰা ডাঙৰ গাছ বা আগত বোলে আৰু এটা মন্দিৰ আছে তালৈ আমি যাবলৈ চেষ্টা কৰিম বলক আমি যাই আছো আগৰ মন্দিৰলৈ উঠি আছা না আহি থাকক আপোনালোকক আৰু এটা মন্দিৰ আছে দেখাবলৈ বিচাৰিছোঁ আৰু এটা মন্দিৰ আছে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকা যিহেতু শেষলৈ চাবলৈ নিশ্চয় নাপাহৰিব মন্দিৰটো পাই গেলো ৱাও কি ধুনীয়া মন্দিৰ পৰিৱেশটো চাওকচোন ৱাও পৰিৱেশটো একবাৰ চাওক না কেনে মজা আল্টিমেট ফাইনেলি মন্দিৰটোৰ ভিতৰলৈ সোমাই আহিলো আহি কিলিঙাটো বজাই এতিয়া ধূপ দিবলৈ চেষ্টা কৰে একবাৰ চাওক না কি মজা মন্দিৰ কি ধুনীয়া মন্দিৰ চবটোৱে বঢ়িয়া বঢ়িয়া পৰিৱেশ ফাইনেলি আমাকো দি দিলে বুট খাবলৈ আমি বুট খাব ওলালো আমি বুট খাই লৈ বাহিৰৰ পিছফালৰে নদী এটালৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু দেখুৱাব ওলালোঁ ফাইনেলি ইয়াতো লৈ ল'লোঁ মই পূজাৰীৰ পৰা ভগৱানে মোৰ কামনা কৰাৰ লগতে কি ধুনীয়া দৃশ্য কি ধুনীয়া পৰিৱেশ আপোনালোকে চাই যোৱা এই সৌফালে ফুল আছে